নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিছোঁ হয়তো আপোনালোক নিশ্চয় ভালে আছে ভাবিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব এতিয়া কামৰ যোৱা টাইম হৈ গ'ল কিন্তু তাৰ আগতে আপোনালোকে এটা বস্তু দেখুৱাই লওঁ আমাৰ ৰুমলৈ খবৰ নিদিয়াকৈ আলহী আহিছে কিন্তু আলহী ক'ৰ পৰা আহিছে কিয় আহিছে তাকো নাজানো ভালদৰে কথা পাতিব লাগিব কথা পাতিলে গম পাম আলহীনো কিয় আহিছে আচলতে মই যেতিয়া ঘৰৰ পৰা আহি পালোঁ আহি পোৱাৰ পাছত মানে দৰ্জাৰ ভিতৰত আলহী সোমাই আছিলে বাহিৰৰ পৰা কোনোবাই তলা মাৰি থৈ গৈছিল গম নোপোৱাকৈ কিন্তু মই আচৰিত দৰ্জাখন বোলো কোনে মাৰি থৈ গ'ল আলহী কেনেকৈ সোমালে তাৰপিছত গম পালোঁ উৰহী গছৰ ঔটো আলহী কেনেকৈ ভিতৰত সোমালে আচলতে ক'বলৈ গ'লে আলহীয়ে আহিছে যেতিয়া ভাবিছোঁ ভাতৰ যোগাৰ কৰিম কিন্তু আলহীয়ে বেলেগ বস্তু একো নাখায় কেৱল গাখীৰ আৰু বিস্কুট তেনেকৈ খাই পিনিয়ে আজি 2-3 দিনমান আমাৰ লগতে আছে কিন্তু মই আপোনালোকক দেখুৱাম আলহীনো কিয় আহিছে আৰু ক'ৰ পৰা আহিছে তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব পুতেক আৰু পত্নীৰ মাজত কাজিয়া মূল কাৰণ সিহঁতৰ ৭৫ বছৰীয়া মাকক লৈ দুয়োৰে মাজত মাজে মাজে কাজিয়া হৈ থাকে পতি পত্নীৰ মাজত কাজিয়া হোৱাটো স্বাভাৱিক কথা হ'বই দিয়কচোন কিন্তু সিহঁতৰ কাজিয়া মূল কাৰণ সিহঁতৰ ৭৫ বছৰীয়া মাকক লৈ পত্নীয়ে কৈছে মই ঘৰৰ সকলো কাম কৰোঁ মায়ে দিনৰ দিনটো বহি টিভি চাই থাকে মোৰ বহুত কষ্ট হয় মায়ে যদি ঘৰত বহি বহি খায় তেনেহ'লে মা থকাতকৈ নথকাই ভাল মাক অহাকালিলৈ বৃদ্ধাশ্ৰমত থৈ আহিবাগৈ পত্নী কথা শুনি স্বামীয়ে ক'লে মায়ে আমাক সৰুৰ পৰা ইমান ডাঙৰ কৰিছে মাক মই কেতিয়াও বৃদ্ধাশ্ৰমত থৈ আহিবগৈ নোৱাৰোঁ মা মোৰ লগতে থাকিব সুখত থাকিব পত্নীৰ নানান প্ৰশ্ন স্বামীয়ে সকলো প্ৰশ্নৰ উত্তৰ দি গৈছে শেষত স্বামীয়ে একো উত্তৰ দিব নোৱাৰা হ'ল আৰু পত্নীৰ কথাই সন্মতি জনালে ঠিক আছে তোমাৰ কথা মতে মই মাক অহাকালিলৈ বৃদ্ধাশ্ৰমত থৈ আহিমগৈ কথামতে কাম পিছদিনাখন পুত্ৰই অৰ্থাৎ পত্নী স্বামীয়ে মাকক বৃদ্ধাশ্ৰমত থ'বলৈ গ'ল আৰু বৃদ্ধাশ্ৰমৰ সন্মুখত গাড়ীৰ পৰা নমাই দিলে মাকৰ চকুলো নিগৰি আহিল মাকে ক'লে বোপাই ঘৰলৈ যাওঁতে ভালকৈ যাবি আৰু গাড়ীখন লাহে লাহে চলাবি মাক সদায় মায়ে হয় মায়ে কেতিয়াও সন্তানৰ বেয়াটো চিন্তা নকৰে কিন্তু কিছুমান সন্তানে মাক দেউতাকৰ বেয়া হোৱাটো চিন্তা কৰে মাক দেউতাকক আলৈ আথানি কৰে বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়ে কিন্তু তেনে কৰাটো উচিত কেতিয়াও নহয় অহা আলহীয়া বহি আছে ইয়াতে বহি আছে কিয় কান্দিছা কান্দিছা কিয় কান্দিছা ক'ৰ পৰা আহিছা আহিছা ক'ৰ পৰা বিস্কুট খালা নে বিস্কুট খালা গাখীৰ খালা নে নাই গাখীৰ খালানে নাই খোৱা কিয় ঠাণ্ডা লাগিছে নি ঠাণ্ডা লাগিছে গৰম কাপোৰ লাগিব নি কাপোৰ লাগিব নেকি ক'ৰ পৰা আহিছা ক'ৰ পৰা অকল মেও কি হ'ল ঠাণ্ডা লাগিছে নি লাগিছে ঠাণ্ডা লাগিছে ন লাগিছে এইফালে আলহীক খাবলৈ গাখীৰ দিছোঁ আলহী কিন্তু নাখায় শুনিছে গাখীৰ খাই লোৱা লাজ নকৰিবা হা গাখীৰ খাই লোৱা খোৱা গাখীৰ খাই লোৱা দেই গাই চাই পেলাইছা গাই চাই নেপেলাই নহয়
গাইছে নেপেলাই নহয় গাখীৰ খালে লাহে লাহে খোৱা লাহে লাহে খোৱা দেই ঠাণ্ডা লাগিছে নি ঠাণ্ডা লাগিছে নি বিস্কুট লাগিব নেকি বিস্কুট লাগিব নি বিস্কুট লাগিব নি ৰ'বা মই বিস্কুট আনিছোঁ বিস্কুট লোৱা বিস্কুট লোৱা বিস্কুট লোৱা অঁ বিস্কুট খোৱা বিস্কুট খোৱা বিস্কুট গাখীৰত দি দিওঁ ইয়াতে দি দিওঁ নেকি হা বিস্কুট ইয়াত দি দিওঁ নি গাখীৰত দি দিছোঁ খোৱা খোৱা গাখীৰতে বিস্কুট দি দিলোঁ খোৱা খোৱা নোখোৱা নি বিস্কুট নোখোৱা নি বিস্কুট নোখোৱা নি বিস্কুট নোখোৱা নি বিস্কুট নোখোৱা নি নোখোৱা থাকা দিয়া থাকা কি হ'ল ক'ত যোৱা ক'ত যাবা পেলাই দিলা পেলাই দিলা পেলাই দিলা বোলে আলহী ঠাণ্ডা লাগিছে ৰ'দ লৈ আছে শুই আছা কি হৈছে ঠাণ্ডা লাগিছে নি ঠাণ্ডা লাগিছে নি কালি কাপোৰ আনি দিলোঁ নল'লা গাত দি দিলোঁ কাপোৰখন উলিয়াই দিলা কাৰ্টুনৰ ভিতৰত নাথাকিলা এতিয়া ঠাণ্ডা লাগিছে ঠাণ্ডা লাগিছে ঠাণ্ডা লাগিছে নি লোৱা ৰ'দ লোৱা দেই আৰু মই এতিয়া সেই আমাৰ আলহীলৈ মাছ লৈ যাওঁ ডিউটিৰ পৰা বাহিৰে বাহিৰে আহিছোঁ এতিয়া মাছ লৈ যাম মাছ ভাজিম আমিও খাম আৰু আলহীকো মাছ খুৱাম সকলোকে ধন্যবাদ জনাইছোঁ চাই থাকিব ভিডিঅ'বোৰ যদি ভাল লাগে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব ধন্যবাদ